আজি মোৰ বিৰাট ডাঙৰ সপোন এটা পূৰণ হোৱাৰ পথত হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল মই অম্বিকাই পুনৰ আপোনাক মোৰ ইউটিউব চেনেল অম্বিকা দেখিলে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমাৰো ভাল আৰু আজি আমি এজালে যাবলৈ ওলাইছোঁ এতিয়া হৈছে 9টা আৰু 9টা বজাতে আমি এজালে যাবলৈ ওলাইছোঁ আজি একচুৱেলি মোৰ এটা পূৰণ হোৱাৰ পথত বহুত দিন আগৰ পৰা এইটো সপোন দেখি আছিলোঁ চ' আজি পূৰণ হ'ব চ' বিৰাট বেছি এক্সাইটেড হয় চ' বলক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া বতৰটো ডাৱৰীয়া হয় চ' বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নাই শিৱসাগৰ টাউন হয় ন এইটো টাউন আমি এতিয়া শিৱসাগৰ টাউনত আছোঁ এই ঠাইটোতো বহুত ভাল হয় বিকজ সেইদিনা বৰষুণ দি আছিলে আৰু আমি গাড়ী নাইচিবৰ পৰা নামিছিলোঁ তাৰপিছত ঠাইটোতে ই ৰিক্সাত আনি বহাই দিলে তাৰপিছত আমাৰ ক'লে যে তুমিতো সেইখন স্কুলত নামি আহা ক'ত যোৱা বোলে সেইখন ৰিক্সা উঠিলা যে কৈছে বৰষুণ দি আছে ভিজিবৰ কাৰণেহে বহি পৰিছোঁ এনেকৈ মোৰ স্কুটিত মানে কি ই ৰিক্সাত যাবৰ কাৰণে জাষ্ট বহিবহে দিছোঁ ইমান ভাল হয় আজিৰ যুগত ইমান ভাল মানুহ আছে মুখখন দেখাই দিয়া আকৌ ইমান ভাল ল'ৰাটো এয়া শিৱসাগৰ টাউন এয়া বজাৰ চলি আছে অলপ বজাৰ দেই টাউন হয় গাড়ীত নাযাওঁ বোলে এইখন হোটেলত ভাত খাই পাইছানে এইখন মা হোটেলত মই কেনেকৈ জানো সুধিছোঁহে এইটো কি হয় নৱদুৰ্গা পূজা মন্দিৰ নতুনকৈ বনাইছে চাগে কিয় খাইছা আচ্ছা তোমাৰ ফেভৰেট চাগে ন বিৰিয়ানী এই শিৱসাগৰৰ মানুহ কিবা এনেকুৱা বেলেগ এখন জেগাত যাব মন য'ত মানে মানুহবোৰ আমাৰ দৰে নহয় বেলেগ হয় ষ্টাইলবোৰ বেলেগ হয় দেখাত বেলেগ হয় সেনেকুৱা টাইপ একচুৱেলি আমি আজি এখন স্কুটি কিনিবলৈ আহিছোঁ আৰু এইটো মোৰ বহুত দিনৰ পৰা সপোন আহিছিলে এখন স্কুটি কিনিম চ' ফাইনেলি আজি সপোনটো পূৰণ হৈ গ'ল আৰু মানুহেতো বহুত ডাঙৰ সপোন দেখে এইটো যুগত যে BMW কিনিম তাৰপিছত বুলেৰো কিনিম কিবা কিনিম বহুত ডাঙৰ গাড়ীৰ সপোন দেখে মই জাষ্ট স্কুটি আৰু আমিতো সৰু মানুহ সৰুৱে থাকিম চ' আৰু বহুত বেছি ভাল লাগিছে মানে এনেকুৱা ভাল লাগিছে স্কুটিখন কিনিব পৰা সঁচাকৈ বহুত বেছি হেপ্পী মই আৰু খুব বেছি প্ৰয়োজনো হয় কাৰণ এতিয়া যিহেতু আমি বেলেগ জেগালৈ আহিলোঁ চ' চকুক অনা নিয়া কৰিবলৈ এখন স্কুটি খুবেই জৰুৰী চ' সেইটো কাৰণে আৰু মানে মিষ্টাৰকো লাগিব যিহেতু ওচৰে পাজৰে যাব লাগিলে সেইকাৰণে ল'লোঁ আৰু ভগৱানৰ কৃপাত अच्छी है ना কাপোৰ নিবহি যেতিয়া আমি ঘৰত যাম কাপোৰ আমি গাড়ী ডিলাৰৰ পৰা আহি পালোঁ তেতিয়া ঘৰত মোৰ ডিউটিলৈ গ'ল মই ঘৰলৈ আহিলোঁ চুকু মই আৰু এতিয়া মই চিকেন বনাই আছোঁ আৰু এইবোৰ ভাজি বনাইছোঁ দালি বনাইছোঁ চিকেন আমলেট বনাম চ' চাই থাকোঁ ভিডিঅ'টো কি খোৱা তাই আজি মানে পাপা ভাত খাবলৈ আহিব চ' তাই মোক বাৰ ফোন কৰিছে পাপা আহিলে মানে কি সৰু তাকে বিচাৰি আছে তাই পাপা আহিলে ক'ত পাপা হা